বুৱাৰী আজি মোৰ বান্ধৱী এজনী আহিব দেই ঘৰলৈ। তাই আকৌ মিঠা খাই বৰ ভাল পায়। তই চাহৰ লগত দিবৰ কাৰণে ভালকৈ কিবা কেইটামান বনাই মেলি থবিচোন। তাই একেবাৰে ভাত খুৱাই পঠিয়াম বুলি ভাবিছোঁ। এতিয়া চাওঁচোন বাৰু আহিল। তই চাহ খাবৰ কাৰণে কিবা কিবি অলপ বনাই থবি। আৰু গাখীৰ আনি থোৱা আছিলে নহয়, পাৰিলে মানে পায়স অকণমানো বনাবিচোন। পায়স খাই বৰ ভাল পায়। এইটোচোন বৰ ভাল কথা। তেতিয়াহ'লে হ'ব মা, মই বনাই মেলি থৈ দিম। মই এতিয়া সেই বজাৰলৈ যাবলৈ লৈছিলোঁ। আপোনাৰ বান্ধৱী আহিব যেতিয়া নেকি ভাত খুৱাই পঠিয়াম আকৌ। মই বজাৰলৈ গৈ বজাৰৰ পৰা মাংস লৈ আহিম বুলি ভাবিছিলোঁ। এতিয়া আলহী আহিব যেতিয়া অলপ বেছিকৈ আনিব লাগিব। লগতে মাছ পালে মানে মাছো লৈ আহিম দেই। বেছি দেৰি নকৰোঁ বাৰু, সোনকালে আহিম মা। কি ক'লি? তই বজাৰলৈ যাব লৈছ? তই আকৌ বজাৰলৈ যাব লগাত কি হ'ল আকৌ? কালি আমাৰ পুতুকণে আনি থোৱা মাংস আছে নহয়, আলহীক খুৱাবলৈ সেইখিনিকে বনাবি। আমি ঘৰৰ মানুহকেইটা নাখালেও হ'ব। তই সেই বুলি এতিয়া বজাৰলৈ ওলাই যাব নালাগে। তোক মই কৈছিলোঁ নহয়, তই ঘৰৰ পৰা ক'তো ওলাই নাযাবি। এনেই মানুহজনী কলি মলি ওলাই গ'লে মানে মানুহে নুসুধাকৈ থাকিব নেকি কাৰ ঘৰৰ বোৱাৰী হয় কোন হয়? যেতিয়া মানুহে গম পাব যে এই কলিজনী মোৰে বোৱাৰী বুলি, মই কিমান লাজ পাম মানুহৰ আগত। তোৰ এই কলা চেহেৰাটো লৈ ক'তো ওলাই যাব নালাগে। ঘৰত থাকি পিনে বস্তু বনাইকে যা, মই যি বনাবলৈ কৈছোঁ। আৰু মোৰ বান্ধৱীজনী আহিলে তই ওলাই আহিবলৈ কোনো দৰকাৰ নাই। খোৱা বস্তু বনাই মেলি থৈ দিবি, মই দিম। সুধিলে মানে মই কৈ দিম তই ঘৰত নাই বুলি, মাকৰ ঘৰলৈ গ'ল বুলি কৈ দিম। মাংস বেছি নাছিল মানে মা, সেইটো কাৰণে ভাবিছিলোঁ গৈ অলপ লৈ আহোঁগৈ বুলি। হ'ব তেতিয়াহ'লে মা, আপুনি যদি নালাগে বুলি কৈছে মই নাযাওঁ। মই গৈ পিনে পায়সখিনি পাতি দিওঁগৈ। তাৰপিছত আৰু মিঠাই কিবা কিবি অলপ বনাই ল'ব লাগিব। মই ক'লা হ'লোঁ বুলি আৰু মায়ে এনেকৈ মোক কথা ক'ব লাগেনে? তেনেকৈ ক'লে যে মোৰো দুখ লাগে, সেইটো মায়ে বুজিয়ে নাপায়। মই এতিয়া ক'লা হ'লোঁ বুলি ঘৰৰ পৰা মানে ওলাই যাবলৈ নোৱাৰোঁ। মানুহৰ আগত বা কিয় লাজ পাব? মাৰ কথা নাজানো আৰু। এতিয়া তাৰমানে মই সদায় এনেকৈ ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব। ক'লৈকো ওলাই যাবলৈ নোৱাৰোঁ মানে, কাৰণ মই ক'লা। মাৰ বান্ধৱী আহিলেও এতিয়া মোক ওলাই যাবলৈ নালাগে বুলি কৈছে। তথাপিও মই ঘৰত থকা অৱস্থাত যদি মাত এষাৰ লগাবলৈ ওলাই নাযাওঁ, সেইটো জানো ভাল কথা হ'ব? মোৰ ভালেই দে। তই আকৌ ইমান ওচৰতে থাকিও বান্ধৱীজনীৰ ঘৰলৈ আহিবলৈ ইমান মানে হেৰি নে, সময় নাপাওঁ নে? আজি তই আহিম বুলি কোৱা শুনি মোক ইমান ফূৰ্তি লাগিছে। ৰাতিপুৱাই গোটেইবোৰ বনাই মেলি আজৰি কৰি থৈছোঁ। বোৱাৰীও ঘৰত নাই যে, মাকৰ ঘৰলৈ গৈছে। সেইকাৰণে ভাবিলোঁ মই ৰাতিপুৱাই বনাই মেলি আজৰি হৈ থাকোঁ আৰু। নহ'লে তই আহিলে বনাবলৈ ধৰিলে আকৌ তোৰ লগত কথা পতাই নহ'ব। পিছে হেৰি নহয়, ঘৰত চবৰে ভালেই। পিছে নতুন বোৱাৰীজনী আকৌ ঘৰলৈ গ'লেই নে? মই আকৌ বোৱাৰীকো লগ পাম বুলিহে আহিছিলোঁ। ভাবিলোঁ একেবাৰে বিয়াতো আহিবলৈ নোৱাৰিলোঁ, বাহিৰত আছিলোঁগৈ, বেমাৰো হৈ আছিল। তাকে ভাবিলোঁ বিয়াত আহিব নোৱাৰিলেও আজি আহি বোৱাৰীজনীকে চাই যাওঁ, তোকো লগ পোৱা হ'ব, সেই বুলিহে আহিছিলোঁ। পিছে এতিয়া তাই ঘৰত নাই যেতিয়া লগ পোৱা নহ'বই আৰু দেখোন। তই আজি আহি আকৌ কেতিয়াও নাহো বুলিয়ে ভাবিছ নেকি? আজি বোৱাৰী ঘৰত নাই, তই বেলেগ এদিনা আহিবি আকৌ, তেতিয়া লগ পাবি নহয়। বৰমা, মই আপোনালোকৰ কাৰণে চাহ বনাই লৈ আহিছিলোঁ। পখিলী, এয়া কি? এইজনী তোৰ বোৱাৰী নহয় জানো? আকৌ বোলে তাই মাকৰ ঘৰলৈ গ'ল বুলি কৈছিলি? তই তাৰমানে মোক মিছাকৈ ক'লি। কিন্তু মিছাকৈ কিয় ক'লি আকৌ? মাকৰ ঘৰলৈ যোৱাটো হয়। তাই কেতিয়া আহিলে মই গমেই নাপালোঁ নহয়। সেই ৰাতিপুৱা ঘৰত নাছিলোঁ আকৌ। ঐ, তই ইয়াত চাহকাপ থ আৰু ভিতৰলৈ যা। পখিলী, মই হ'লে একো ধৰিব পৰা নাই দেই। তই এফালে ক'লি তোৰ বোৱাৰী মাকৰ ঘৰলৈ গৈছে, আকৌ এতিয়া কৈছ তাই কেতিয়া ঘৰলৈ আহিলে তই গমেই নাপা। মই কিন্তু একোৱেই বুজি নাপাইছোঁ আৰু। কি কথানো তই কচোন, মোৰ পৰা কিবা লুকাব লাগিছেনে? তোৰ পৰানো এতিয়া মই কি লুকুৱাম? মই ভাবিছিলোঁ বোৱাৰীক তোক মানে তোৰ ওচৰলৈ আহিবলৈ নিদিওঁ, সেইকাৰণে তাইক ভিতৰতে সোমাই থাকিবলৈ কৈছিলোঁ। এতিয়া তয়ে কচোন, এই কলি মলি বোৱাৰীজনীৰ বাৰু মানুহৰ আগত মই মোৰ বোৱাৰী বুলি কেনেকৈ চিনাকি দিওঁ? মোৰ ল'ৰাই যে ক'ৰ পৰা পালে নহয়, কলিও কলি, ইমান কাউৰী কলাৰ দৰে কলি, একদম মানে লাজ লগা হৈছে আৰু। সেইকাৰণে তাইক ঘৰৰ পৰা মই বাহিৰত ওলাবলৈকে নিদিওঁ, মানুহৰ কথা যাতে শুনিব নালাগে। এতিয়া তই আহিছ, তোৰ ওচৰলৈও সেইটো কাৰণে মই ওলাবলৈ দিয়া নাছিলোঁ তাইক, কৈছিলোঁ ভিতৰতে সোমাই থাকিবলৈ। মোৰ এতিয়া লাজেই লাগিছে, মানুহৰ আগত চিনাকি দিবলৈই লাজ মানে মোৰ বোৱাৰী বুলি। সকলোৱে হাঁহিব মোৰ ওপৰত, ইমান কলিমলি ছোৱালী এজনী ক'ৰ পৰানো পালে বুলি। সেইকাৰণে মই তাইক আহিবলৈ মানা কৰিছিলোঁ আৰু তোৰ পৰাও লুকুৱালোঁ। এতিয়া তই মোৰ লগৰ হৈ কেনে সঁচা কথাটো কৈছোঁ আৰু, কিনো লুকুৱাম মই? তেনেকুৱা কথা নেকি পখিলী? মই তাকে ভাবিছোঁ তইনো কিনো কৈ আছ বুলি। হ'ব দে আৰু, একো নাই। এতিয়া ল'ৰাই পচন্দ কৰি আনিছোঁ যেতিয়া, যিমান যি হ'লেও এতিয়া তোৰ ঘৰৰ বোৱাৰীয়ে হ'ল নহয়। গতিকে এতিয়া বোৱাৰীৰ লগত এনেকুৱা নকৰিবি আৰু। তাই এতিয়া ক'লা হ'লনো কৰিবি কি? আৰু মই এইবোৰ ভাবি থাকিবলৈ নাই দে। বাকী তই তাইক বেলেগৰ মানুহৰ আগত যাবলৈ দিয়া নিদিয় সেইটো তোৰ কথা, মই বাৰু একো নকওঁ। পিছে তই হ'ব আৰু পাতিবলৈ এই কলিজনীৰ লগতনো তই কি কথা পাতিবি? তাইৰ লগত আৰু কথা পাতি থকাতকৈ তই নপতাই ভাল।
মোৰ একেবাৰে খং উঠিয়ে আছে আৰু ল'ৰাটোৰ ওপৰতে খং উঠে। ক'ৰ পৰানো ইমান পলিমলি ছোৱালীজনী পচন্দ কৰিলে সিহে জানে আৰু কিনো দেখিলে। বাৰু সেইবোৰ বাদ দে, তই চাহ খাচোন। তোক মই কিমানবাৰ কৈছিলোঁ হে মোৰ বান্ধৱীজনী আহিলে মানে বাহিৰলৈ ওলাই নাযাবি বুলি। তোৰ মূৰত মোৰ কথাবোৰ নুশুমালে নেকি? তই যে একেবাৰে চাহ লৈ ওলাই গৈ পালিগৈ মাত লগাবলৈ। তোৰ কাৰণে মই লাজ পাব লগা হৈছে। এতিয়া তাই মোৰ বান্ধৱী বুলিহে তাইৰ আগত বাৰু ইমানো একো নাই, সঁচা কথা ক'ব পাৰিছোঁ। বেলেগ মানুহ হোৱা হ'লে কি হ'ল হয়, মোকে মিছলীয়া বুলি ভাবিলে হয়। তই এইবোৰ জানি বুজিয়ে কৰিছ, মই জানো নহয়। তোক যে মই বজাৰলৈ যাবলৈ নিদিলোঁ, সেইকাৰণে মোৰ লগত এনেকুৱা কৰিবলৈ আহিছ তই হে। মা আজিৰ পৰা এনেকুৱা বাহিৰ কৰি দিম তোক, চাই ল'বি। মই ঘৰত থকা অৱস্থাত এতিয়া কোনোবা আলহী আহিলে মই যদি মাত খাই লগাবলৈ ওলাই নাযাওঁ, কথাটো ভাল হ'ব জানো? সেইকাৰণে ভাবিলোঁ চাহকাপ লৈ ওলাই গৈ মাত এষাৰো লগাই লোৱা হ'ব, সেই বুলিহে ওলাই গৈছিলোঁ। আপোনাক কিবা মিছলীয়া বুলি হেৰি কৰিবলৈ ওলাই যোৱা নাছিলোঁ নহয়। আপুনি যে ইমান খং কৰিছে। হ'ব দে, বেছি কথা ক'ব নাহিবি। তোৰ চেহেৰাটো ধুনীয়া হ'লেও বেলেগ কথা আছিলে। এই ক'লা মলা চেহেৰাটো লৈ মানুহক মাত লগাবলৈ গৈ মোক লাজ দিয়া হ'ব। মানুহৰ আগত মইহে লাজ পাম, তোৰতো লাজ বোলা বস্তুটোৱে নাই। সেইকাৰণে এই ক'লা চেহেৰাটো লৈ মানুহৰ ওচৰলৈ ওলাই যাওঁ, সেই বুলি আৰু মোৰ লাজ নলগা নহয় ন। তোৰ কাৰণে মানুহৰ পৰা মই কথা শুনিব লাগিব। বোলে পখিলীৰ বোৱাৰীজনী একেবাৰে কলি কাউৰীৰ দৰে ক'লা, সেই বুলিহে শুনিব লাগিব। এতিয়াৰ পৰা যদি তই তেনেকৈ ওলাই যাওঁ, সদায় আপুনি মোক ক'লা ক'লা বুলি একেটা কথাকে শুনাই থাকিব নালাগে। আজিৰ পৰা কোনোবা আহিলে মই ওলাই নাযাওঁ দিয়ক, আপুনিয়ে যাব, মই ভিতৰতে সোমাই থাকিম। এতিয়া ইমান খং কৰিব নালাগে। অঁ, এওঁ কোন হয় বাৰু? ইয়াত এনেকৈ পৰি আছে যে, কেনেবাকে মোৰ চোৰ ঘূৰাই পৰিলে নেকি? কি কৰোঁ বাৰু, ওচৰে পাজৰে তো কাকো দেখাও নাই। এতিয়া এনেকৈ অকলীয়া মানুহ এজনীক ৰাস্তাত পৰি থকা দেখি মই ইয়াৰ পৰা গুচি যোৱাটো ভাল হ'ব জানো? আকৌ ইফালে মই বাহিৰলৈ ওলাই আহিছোঁ বুলি গম পালে মায়ে খং কৰিব। কি কৰোঁ, যি হয় হ'ব আৰু। মায়ে খং কৰালে চালে মানে নহ'ব। মই এনেকৈ মানুহ এজনী ইয়াত পৰি থকা তেনেকৈ এৰি থৈ যাব নোৱাৰোঁ নহয়। এওঁ হস্পিটেললৈ লৈ যাওঁ, কিবা হৈছে এওঁৰ। ছাৰ, মানুহগৰাকী এতিয়া ঠিকে আছেনে? কি হৈছিল বাৰু তেওঁৰ? তেনেকৈ কিয় পৰি গৈছিল? চিন্তা কৰিবলগীয়া কাৰণ নাই, তেওঁ বৰ্তমান ঠিক আছে। আচলতে তেওঁৰ হয়তো খোৱা বোৱা ভাল হোৱা নাই নেকি, কমজুৰি হৈ আছে, আৰু সেইটো কাৰণে মূৰ ঘূৰাই পৰি গ'ল। বিশেষ তেনেকুৱা একো হোৱা নাই। ঘৰলৈ আহিবলৈ মনত পৰিলে তোৰ? পিছে তই ক'লৈ গৈছিলি আৰু কাক সুধি গৈছিলি হা? সেইদিনা তোক মই কি কৈছিলোঁ পাহৰি থাকিলি তই? তই দেখিছোঁ মোৰ কথা এটাও নুশুনা হৈছ। কিবা এটা কৰিবলৈ কওঁ কৰিবি কিবা এটা। তোক মই কৈছিলোঁ নাই তই ঘৰৰ পৰা ওলাই নাযাবি। কিবা যদি দৰকাৰী কাম আছিলে মোক কৈ দিয়া হ'লে হয়, বা আমাৰ বাবাক ক'লেই হয়। তই কি কাৰণে ওলাই যাব লাগে? তোক এতিয়া কোনোবাই যদি ৰাস্তাত দেখিছে, আকৌ মানুহৰ মুখে মুখে গম পাবই তই যে এইখন ঘৰৰ বোৱাৰী বুলি। তাৰপিছত মানুহৰ পৰা আপোনাক কেনেকৈ লাগিব? দোকানৰ পৰা বস্তু অলপ আনিব আছিলে আৰু কাপোৰ চিলাবলৈও আছিলে, তাকে বজাৰত দি থৈ আহিছোঁ। আপোনাৰ এতিয়া কিয়নো মই আমনি কৰি থাকোঁ, আৰু সোনকালে আহিব লৈছিলোঁ। ৰাস্তাত অসুবিধা এটা হৈ গ'ল, সেইকাৰণে দেৰি হৈ গ'ল। মই সেইবোৰ একো নাজানো। মুঠতে আজিৰ পৰা তই ঘৰৰ পৰা ওলাব নোৱাৰ, সিমানে কথা। পখিলী, কি কৰিছ? বোৱাৰীক কিয় গালি পাৰি আছনো? ফুলেশ্বৰী, তই ইয়াত যে? সেইদিনা আহি গৈছিলিহে, ইমান সোনকালে আকৌ আহিবি বুলি ভবাই নাছিলোঁ। এই তোৰ বোৱাৰীৰ কাৰণে আহিব লগা হ'ল আকৌ। মোৰ ভনীজনী আজি মানে আমাৰ ঘৰলৈ আহিছিলে, বাটতে তাই মূৰ ঘূৰাই পৰি গ'ল। তোৰ বোৱাৰীয়েহে মোৰ ভণ্টিজনীক মেডিকেল লৈ গ'ল। পিছত তাই কৈছে আকৌ এনেকুৱা তেনেকুৱা কথা বুলি। সেই তেতিয়া মই গম পাই ইয়ালৈ এতিয়া আহিছোঁ। বোৱাৰী, তুমি মোৰ ভণ্টিজনীক মেডিকেল নি বৰ ভাল কৰিলা দেই, নহ'লে যে তাই তেনেকৈ তাত পৰি থাকিব লগা হ'ল হয়। বেলেগ হোৱা হ'লে হয়তো তেনেকৈ আওকাণ কৰি গুচি গ'ল হয়, কিন্তু তুমি তাইক মেডিকেল লৈ গৈ বৰ ভাল কৰিলা। সঁচাই দেই পখিলী, তোৰ বোৱাৰীজনী ক'লা হ'লে কি হ'ব, তাইৰ মনটো কিন্তু বৰ ভাল। বাৰু হ'ব দে, মই এতিয়া মেডিকেল যাওঁ। ভণ্টিজনী অকলে আছে যে, পিছত আহি ভালকৈ কথা পাতিম। পখিলী বাইদেউ, ৰ'বচোন ৰ'ব। হেৰি নহয়, মই শুনিবলৈ পাইছোঁ আপোনাৰ বোৱাৰীয়ে বোলে সেইদিনা ফুলেশ্বৰী বৰমাৰ ভনীয়েকৰ জীৱ ৰক্ষা কৰিলে। হেৰি মূৰ ঘূৰাই পৰি আছিলে বোলে বাটতে, আপোনাৰ বোৱাৰীয়ে বোলে তেওঁক মেডিকেল লৈ গ'ল। কথাটো সঁচানে? এনেই আপোনাৰ বোৱাৰীৰ কথা মই শুনিছোঁ বাৰু, তাই সঁচাকৈ বৰ ভাল দেই। আপুনি বৰ ভাগ্যৱান, ইমান ভাল বোৱাৰী এজনী পাইছে। হয় বাৰু কথাটো। তাই সেইদিনা বজাৰলৈ ক'লে গৈছিলে, এই তেতিয়া মূৰ ঘূৰাই পৰি থকা দেখি মেডিকেল লৈ গ'ল। হয় নেকি? এনেই শুনিবলৈ পোৱা মতে আপোনাৰ বোৱাৰীজনী বোলে দেখাত ক'লা, কিন্তু ক'লা হ'লে কি হ'ব, বগা হ'লেওতো কিছুমান মানুহে এনেকৈ বিপদত কাৰোবাক দেখি সহায় নকৰে। এতিয়া আপোনাৰ বোৱাৰীজনী দেখাত ক'লা হ'লেও তাইৰ মনটো একেবাৰে চফা। সঁচাই দেই, এনেকুৱা বোৱাৰী আৰু বৰ ভাগ্যক্ৰমেহে পোৱা যায়। আপুনি বৰ ভাগ্যৱান, ইমান ভাল বোৱাৰী এজনী পাইছে। বাৰু হ'ব দিয়ক, মই গৈ থাকোঁ দেই। বোৱাৰী,
তই চাগে মোক বেয়া পাই আছ ন মই অনবৰতে তোক কলা বুলি হেৰি কৰি থাকোঁ আজি গাঁৱৰ প্ৰত্যেকৰ মুখে মুখে তোৰ গুণগান শুনি মোৰ মনটো বৰ ভাল লাগিছে চবেই কৈছে বোলে বোৱাৰীজনী কলা হ'লে কি হ'ব মনটো বৰ চাফা কিন্তু মইহে তোৰ মনটো বুজি নাপালোঁ সদায় কলা বুলি তোৰ গালিয়ে পাৰি থাকিলোঁ মই বৰ ভুল বুজি আছিলোঁ তই মোক মাফ কৰি দিবি আজিৰ পৰা তোৰ যি ইচ্ছা সেইটোকে কৰিবি আজিৰ পৰা সমস্ত ঘৰৰ দায়িত্ব তোকে এৰি দিলোঁ আৰু তই বজাৰ সমাৰ যি কৰ নিজে কৰি থাকিবি মইতো আজিৰ পৰা সেইবোৰতে বাধা ধৰিব নাই নহয় একো নাই দিয়ক আপুনি যে বুজি পালে সেইটোৱে বহুত বাৰু ব'লক এতিয়া মই ভাত বনাই আজৰিয়ে আছোঁ আপোনাৰ কাৰণে ৰৈ আছিলোঁ খাই লওঁগৈ ব'লক